राम कोई काका हो तोर बोली मोला निकला गे অসম কৈৰী সমাজে আহি কাৰ্বি আংলঙৰ জিলা সমিতিখন গঠন কৰিলোঁ আৰু আমি অসম কৈৰী সমাজে অসম জাতীয় মহাসভাৰ লগত জড়িত আছোঁ। আমাৰ এই জাতীয় মহাসভাত আমাৰ জনগোষ্ঠীবিলাকৰ চাহ জনগোষ্ঠীবিলাকৰ 108টা জাতিৰ লগত একেলগে সাঙুৰ খাই আছোঁ আৰু আমাৰ এই কাৰ্বি আংলঙৰ যিখিনি কৈৰী মানুহ আছে এইখিনি আমাৰ পৰা বঞ্চিত হৈ আছিল। সেইকাৰণে তেওঁলোকক আমি একত্ৰিত আজি কৰি লৈ পেলাই তেওঁলোকৰ লগত আমি মানে জিলা কমিটি গঠন কৰিলোঁ। জিলা কমিটিৰ সভাপতি ফুলসিং কৈৰীক দিয়া হ'ল আৰু সম্পাদক জিতেন পেটেলক দিয়া হৈছে আৰু এইসকলক লৈ আমি কমিটিখন গঠন কৰিছোঁ। এইসকলে কমিটিৰ হৈ আমাৰ কৈৰী সমাজৰ মানুহখিনিক চিনাক্ত কৰি দিব, সেইবিলাক কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব। আমি এইকাৰণেই কৰিছোঁ এইটো যে বিহাৰী ভাষী যিবিলাক বিহাৰী মানুহ আছে তেওঁলোকেও কৈৰী লিখে আৰু সুবিধা আদায় কৰাৰ কাৰণে কৈৰী মানুহ চাহ জনগোষ্ঠীৰ কৈৰী মানুহ বুলি পেলাই তেওঁলোকে চাৰ্টিফিকেট আদায় কৰিছে। কিন্তু এতিয়া আমাৰ জিলা কমিটিৰ মানুহখিনিয়ে চিনাক্ত কৰি দিয়াৰ পিছত সেইটো তেওঁলোকে সেই সুবিধাটো কৰি ল'ব নোৱাৰিব। कोई काका राम कोई काका हो तोर बोली मोला निकला गे काका राम कोई काका हो तोर बोली मोला निकला गे कोई मामा पर बैठे मारा बैठे मामा पर लेमो पर बैठे बोली मोला कोई काका राम कोई काका हो तोर बोली मोला निकला कोई काका हो तोर बोली मोला निकला गे काका हो तोर बोली मोला निकला कोई लिया मामा पर बैठे कोई लिया मामा पर बैठे मामा पर बैठे मामा अमावा पर बैठे अमावा पर बैठे अमा पर बैठे अमावा पर अरे अमा के रसला ले भागे कोई भागे हो तोर बोली